হে এভৰিৱান স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ আশা কৰোঁ সকলোৱে যাতে ভালে আছে আজি আৰু এটা ব্লগ লৈ আহি গ'লোঁ আপোনালোকৰ মাজলৈ আৰু এতিয়া চিধা কলেজলৈ আহি স্কুটিখন পাৰ্ক কৰি ডাইৰেক্ট বাছত উঠিছোঁ কাৰণ আজি আমি গৈ আছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ ইণ্টাৰনেশ্যনেল লিটাৰেচাৰ ফেষ্টিভেল আছে তো তালৈ বুলিয়ে গৈছোঁ আমি কলেজৰ পৰা কেইজনমান ছোৱালী আৰু মেমহঁতো গৈছে বাৰু আৰু এইফালে আহি পাই গ'লোঁ প্ৰায় 40 মিনিট এঘণ্টা লাগি গ'ল আৰু এয়া এতিয়া আমি সোমাই গৈ চিধা ছেশ্যন আৰম্ভ হ'লেই চাগে তো আমি গৈ আছোঁ এতিয়া ৰংঘৰ ষ্টেডিয়ামলৈ তাত যাম আৰু এয়া দেখিছেই ন পোষ্টাৰ লগাই দিছে কোন কোন আহিব টোটেল 25খন কাণ্ট্ৰিৰ পৰা আহিছে টোটেল আহিছে 105 পয়েটছ ৰাইটাৰ্ছ এণ্ড এক্সেট্ৰা চ' এইফালে ৰেড কাৰ্পেটো পাৰি থোৱা আছে এইফালে কিতাপৰ বুক ষ্টলৰ নিচিনা এটাও খোলা হৈছে আৰু ৰ'ব দেখুৱাই আছোঁ এয়া দেখিছেই ন আৰম্ভ হৈ গ'ল প্ৰথম ছেশ্যনটো tea, love and war, searching for English roots in Assam টপিকটো তো এইফালে এতিয়া ডিছকাছ কৰি আছে আপোনালোকে চাই থাকক and to my house and asked Jessica and I told him that I was being expelled due to this thing. So he was very angry with the nuns and he went back to the college. I already narrated to you, I will not elaborate on it. While coming back to Pengeri, again tomorrow I am going back to Pengeri. Once whenever I visit Assam, I do visit my birthplace. I was searching in Google and this book came up quite accidentally. And I was, quite fascinated that such a thing exists. And since I was already moving, I searched and I visited Anne, her Tingrai house. Okay? And I took, I'm not a author, not a writer. So I decided that... চ' এতিয়া আমি চাই আছোঁ বহুত কলেজৰ পৰা ষ্টুডেণ্টছ আহিছে আৰু 4 দিনকৈ পাতে এই ফেষ্টিভেলটো আৰু এইবাৰ লগাই 3 বছৰ হৈছে পতা প্ৰথম বছৰ অহা নহ'ল কাৰণ আমি বহুত মানে জুনিয়ৰ হৈ আছিলোঁ নতুন হৈ আছিলোঁ সেইকাৰণে আমাক অনা নাছিলে আমাৰ ছিনিয়ৰক আনিছিলে তাৰপিছত নেক্সট ইয়েৰটো আহিছিলোঁ আৰু এইবাৰো আহিলোঁ মানে 3 বছৰ পতাৰ পৰা আমি 2 বছৰ আহিছোঁৱেই মই আৰু বেলেগ ষ্টুডেণ্টো আহিছে বাৰু তাৰপিছত এতিয়া আমি ফাৰ্ষ্ট ছেশ্যনটো শেষ কৰি অকণমান ইয়াতে ৰেষ্ট ল'লোঁ আৰু এইটো হৈ গৈছে ডিপাৰ্টমেণ্ট অফ ইংলিছ পলিটিকেল ছায়েন্স এণ্ড জিঅ'গ্ৰাফী একেলগে আৰু আমি এতিয়া ইয়াতে চিপছ খাই লৈছোঁ অকণমান দেৰি ৰখি দেন ইয়াতে বহিলোঁ তাৰপিছত সেয়াই আৰু ইয়াতে বহি ফটো চটো মাৰিলোঁ অকণমান ৰেষ্ট লৈছোঁ নেক্সট ছেশ্যনটোৰ কাৰণে আৰু মেমহঁতেও চাহ খাবলৈ গ'ল আমিও চাহ খাবলৈ লৈছোঁ এইফালে চাহ দি আছে সেয়াই খাই ল'লোঁ গাখীৰ চাহ সেয়াই খাই লৈছোঁ আৰু কথা পাতি দেন আকৌ আমি নেক্সট ছেশ্যনটো এটেণ্ড কৰিবলৈ আহি গ'লোঁ ইয়ালৈ মেনেজমেণ্ট ষ্টাডিজৰ এইটো ডিপাৰ্টমেণ্ট হয় এয়া আৰু চিট ভৰ্তি আমি আহি পোৱালৈকে চ' আমি পিছফালে থিয় হৈ শুনিলোঁ ভাল লাগিল বহুত এইটো ছেশ্যনো চ' 2টা ছেশ্যনে আমি এটেণ্ড কৰিলোঁ তাৰপিছত আকৌ লাঞ্চ চাঞ্চ কৰি গধূলিয়ে হ'ব হ'ল সেইবাবে 2টা ছেশ্যন কৰি মেলি আমি লাঞ্চ কৰি আহি গ'লোঁ অকণমান দেৰি থাকি আৰু এইফালে ওপৰৰ পৰা অকণমান ভিউটো দেখুৱাই দিছোঁ আৰু ভিৰ দেখিছেই ন মই সাহিত্যৰ এজন গৱেষক ছাত্ৰ ছাৰ প্ৰথমখন আপোনাক আজি লগ পাই খুবেই ভাল লাগিছে সৰুৰে পৰাই মানুহৰ মুখত আপোনাৰ কথা ইমানেই শুনি থাকোঁ আপোনাৰ কিতাপ পঢ়ি আছে আমাৰ ঘৰত আজি আপোনাক লগ পাই খুবেই ভাল লাগিছে খুব চমু কৰি প্ৰশ্নটো আজি আপোনালোকৰ সাহিত্য নহয় ভাষাৰ কথা এটা সুধিব বিচাৰিছোঁ মই মোৰ গৱেষণাৰ কামত যেতিয়া ৰিভিউ কৰি আছোঁ তেতিয়া অৰুণাচলত যিটো লিংগুৱা ফ্ৰেংকাৰ যিটো শ্বিফ্ট হৈছে সেইটোৰ বিষয়ে পঢ়িব পাৰিছিলোঁ অসমীয়াৰ পৰা হিন্দীলৈ আৰু আমি আজি এটা কথা পাতিছোঁ যে বিভিন্ন জনগোষ্ঠী তেওঁলোকক আজিৰ দিনত মানে পষ্ট ইণ্ডিপেণ্ডেঞ্চতহে একেলগ কৰাৰ এটা চিন্তা কৰা হৈছে প্ৰথমতে সেইটো অসমীয়া ভাষাই কৰিছিল আজিকালি হিন্দী ভাষাত আহিছে অৰুণাচলৰ এজন অসমীয়া লিখা সাহিত্যিক হিচাপে আপুনি সেই শিল্পটো কি ধৰণে চাই সেইটো অকণমান যদি আপুনি ক'ব বিচাৰে শিক্ষাৰ মাধ্যম অৰুণাচলত অসমীয়াৰ পৰা ইংলিছ কৰা হৈ গ'ল কাৰণ সেইটো তাত অসমৰ বহুত মানুহৰ ধাৰণা আছে যে এইটো হিন্দী মানুহবিলাকৰ কনস্পিৰেচিৰ কাৰণে এইটো কৰা হৈ গ'ল কিন্তু সঁচা কথাত ক'বলৈ গ'লে অৰুণাচলৰ তেতিয়া নেতাৰ ছাত্ৰ সন্থাই আন্দোলন কৰিছিল আমাৰ অসমীয়া ভাষা সলনি ইংৰাজী ভাষাত মানে পঢ়াব লাগে কাৰণ ইংৰাজী ভাষাৰ ব্যৱহাৰিকতা প্ৰেক্টিকেলি এইটো ব্যৱহাৰ যিটো মানে কামত আহে অসমীয়া ভাষাৰ নহয় যিসকল আমাৰ অৰুণাচলৰ পৰা নতুনকৈ শিক্ষিত হৈ কলেজ ইউনিভাৰ্চিটিত গৈছিল মেডিকেল কলেজত গৈছিলে ইঞ্জিনিয়াৰিং কলেজত গৈছিলে তেওঁলোকে বুজি পালে যে তাত অসমীয়া পঢ়া নহয় তাত যাবলৈ হ'লে ইংলিছ ভাষাৰ ভাল জ্ঞান লাগে আৰু সেইটো স্কুলৰ পৰা হোৱা উচিত গতিকে অৰুণাচলৰ ছাত্ৰ সন্থাই আন্দোলন কৰি তাৰপিছত ইংলিছ মিডিয়াম কৰা হৈছে
বহুতে অসমত ভাবে যে এইটো হিন্দী মিডিয়াম কৰা কিন্তু হিন্দী মিডিয়াম নহয় আৰু অসমীয়া ভাষা কোনো গেজেটত প্ৰকাশ কৰা নাই কোনো অৰ্ডাৰ প্ৰকাশ কৰা নাই অৰুণাচল গভৰ্ণমেণ্টে উঠাই দিছে অৰুণাচল মানে অসমীয়া ভাষা থাৰ্ড লেংগুৱেজ হিচাপে আছে হিন্দী লেংগুৱেজ ছেকেণ্ড হিচাপে অসমীয়া লেংগুৱেজ ছেকেণ্ড ছেশ্যনটো প্ৰায় 12:50 মানত শেষ হৈছে আৰু শেষ হোৱাৰ লগে লগে মেমহঁতে আমাক কুপন দিলে আৰু আমি এতিয়া গৈ আছোঁ লাইন পাতিবলৈ যিহেতু লাঞ্চ টাইম হয় এতিয়া 1 বজাৰ পৰা তো সেয়াই চবে খাইছে আৰু লাইন পাতি আৰু আজি এইফালে আমাৰ লাঞ্চ কি দিছে দেখিছে আৰু তো খাই ল'লোঁ খাই মেলি আকৌ কেণ্টিনৰ পৰা আমি দৈ লৈ লৈছোঁ খাবলৈ একদম ঠাণ্ডা তাৰপিছত খাই মেলি এতিয়া গৈ আছোঁ আৰু জেগালৈ বুলি আকৌ মেমহঁত য'ত ৰখি আছে আৰু এয়া এতিয়া ওলাই গৈছোঁ বাছলৈ আহি গ'লোঁ বাছ ৰখি আছিলে ইয়াত যিমান পাৰিলোঁ দেখুৱালোঁ আৰু বেছি ভিডিঅ' কৰা নহ'ল যিহেতু ছেশ্যনবোৰ এটেণ্ড কৰিলোঁ কিবা এটা শুনি আছিলোঁ তো সেয়াই আছিল আজিৰ কাৰণে আহিছোঁ দেই থেংক ইউ ফৰ ৱাচিং বাই বাই